এখন হাবিত বহুদিনৰ পৰা এটা বাঘে বাস কৰিছিলে। সি দিনত শুই থাকে, ৰাতি হ'লে চিকাৰ কৰে। এদিন তেনেদৰে শুই থাকোঁতে বাঘটো আকৌ শুই আছিল। বাঘটোক আজি আকৌ মই কাকেশবোৰ কুটিহে আনিম। এটা নিগনিয়ে সদায় সদায় তাক আমনি দিব ধৰিলে। নিগনিৰ উৎপাতত উপায়হীন হৈ সি গছ এজোপাৰ ওপৰত শুওঁ বুলি ভাবি গছজোপাৰ ওপৰলৈ শুবলৈ গুচি গ'ল। তাতো নিগনিটোৱে তাক নেজডালত ধৰি আকৌ টোপনিৰ পৰা সাৰ পুৱাই দিলে। এই বাঘটোক আজি শুবলৈ নিদিওঁ। ইয়াক আজি সদায় টোপনি ভঙাত বাঘে এদিন মস্ত বুন্দা মেকুৰী এটা তাৰ ৰখীয়া হিচাপে আনিলে আৰু মেকুৰীটোক ক'লে, মই এতিয়া শুবলৈ যাওঁ। নিগনিটো অহা দেখিলেই তই খেদাবি। তই ভালদৰে পহৰা কৰিবি। মোৰ ভাগৰ মাংসটো সদায় দিওঁ। মেকুৰীটোৱে হ'ব বুলি কৈ তাৰ নিজৰ কৰ্তব্য পালন কৰিলে। কিন্তু মেকুৰীৰ চকু সদায় নিগনিৰ ওপৰত আছিল। এদিন বনৰ ৰজাৰ মাংসতকৈ নিগনিৰ সোৱাদ বৰ মজা। বহুদিন হ'ল নিগনিটোৱে বাঘক টোপনিত আমনি নিদিয়াত বাঘটো এদিন মেকুৰীটোক ক'লে, নিগনিৰ উৎপাত দেখোন নাইকিয়া হ'ল। ক'ত গ'ল সি? তেতিয়া মেকুৰীটোৱে ক'লে, মই নিগনিটো ধৰি পেলাই খাই পেলালোঁ। বনৰ ৰজাই ক'লে, তেনেহ'লে আজিৰ পৰা মই ৰক্ষা। মোক আৰু নিগনিয়ে টোপনিত ক্ষতি নকৰে। তয়ো মোৰ জংঘলৰ পৰা ওলাই গুচি যা। এতিয়াই যা। কৈ বাঘে মেকুৰীটোক খেদি পঠিয়ালে। দিনটোৰ পৰা বুজিলোঁ যে অধিক লোভ ধ্বংসৰ মূল।